এই বিৰান পোনপ্ৰথমে আপোনালোকক স্বাগতম জনাইছোঁ আৰু এটা নিউ ব্লগ চলি মানে বহুত দিন পিছত মানে ব্লগৰ মাজত আহি গ'লোঁ আৰু মানে আজি কালী পূজাও আছে আজি মানে ব্লগ বনাই আছোঁ তো পুৰা ভিডিঅ'টো চাব গাইজ চালে গম পাব তো ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ তো গাইজ এতিয়া মানে বম মানে দেৱালী আৰু এইটো বম তো 3D বুলি কয় তো এইটো বম আজি মানে ফুটাই চাওঁ কেনেকুৱা হয় তো ব'লক ভিডিঅ'টো পুৰা চাওক গাইজ চালে গম পাব গাইজ আমাৰ ইয়াত মানে সন্ধিয়াৰ সময়ত চাওক কি ধুনীয়া মানে নদীত কি ধুনীয়া আৰুতো আছে এইফালে চাওক এইয়া চব পাতি তো ইয়াত আমি দেখিবলৈ আহিছোঁ তো মোৰ বাইটি আৰু মই আহিছোঁ তো চাওক কি ধুনীয়া তো অকণমান পিছত যাম আমি কালী পূজাত আৰু কালী পূজাত গৈ আপোনালোকক বহুত ধৰণৰ মানে মানুহ দেখুৱাম তো ব'লক মানে কি হাই কৈ দে তো ব'লক ব্ৰন এতিয়া আপোনালোকেতো জানেই আজি দেৱালী আৰু চক চাৰিওফালে ৰশ্নি তো এতিয়া আমি 3D মানে বম ফুটাম এতিয়া তো ভিডিঅ'টো পুৰা চাওক তো গাইজ এতিয়া আমি 3D ফুটাই আছোঁ তো तो गाइस दिवाली हर घर में मनाना चाहिए और मैं बम सब खत्म कर दिया तो गाइस इतना मैंने बम सब पूरा माने शेष क्या तो এতিয়া যাব লাগে কালী পূজা অকমান পিছত তো এইয়া সাত মোৰ পিছতে বম দিছিলে এইটা ফুটো এইয়া মানুহে এনেকুৱা চাকি জ্বলাইছে তো চক আমি মানে তো বহুত ধুনীয়া লাগি আছে আজি পৃথিৱীৰ ঘৰ মানে তো চব কি ধুনীয়া তো অকণমান পিছত যাম আমি কালী পূজাত তো কালী পূজাত গৈ চাব গাইজ চাব এই আগুন আছে Hey guys, এতিয়া আমি ঘৰৰ পৰা আহি গ'লো বম ফুটাই তো আমাৰ লগৰ কেইটা গৈ আছে এই হ'ল শুভ আৰু হাই দি দিয়ে হাই দিব নালাগে দে কিয় সি হ'ল দেৱ আৰু সি হ'ল আকাশ ফ্ৰী ফায়াৰৰ বান্দা তো ব'লক আমি আগত গৈ আপোনালোকক দেখুৱাওঁ কালী পূজা আমাৰ ইয়াত কেনেকুৱা হৈ আছে তো ব'লক তো চাব গাইজ আমাৰ ইয়াৰ পৰা প্ৰায় 1 কিলোমিটাৰ মান দূৰত হ'ব পূজা হৈ আছে আৰু আমাৰ সেইটো পাৰতো হৈ আছে আমাৰ মানে এটা নদী আছে নদীৰ সেই পাৰতো হৈ আছে তো সেইটো মানে নাটক চাটক একো নহ'ব তো আগত আমি গৈ আছোঁ ইয়াত চাব কি ডাঙৰ হয় আৰু কি তো এটা মানে বস্তু দেখুৱাম আপোনালোকক পুৰা চাব ভিডিঅ'টো আপোনালোকক যোনটো জেগাৰ কথা কৈছিলোঁ সেইটো জেগা আহি পাই গ'লোঁ এইটো ইয়াত মানে পূজা হৈ আছে তো আমাৰ লগৰকেইটা আহি আছে এতিয়া তো চাওক চামচৰ বান্দৰ অকল মেজি গ'ল তো চাওক গাইজ চাওক তো এতিয়া আমি দেখুৱাম আগৰ ফালে ইয়াত চাওক বম জ্বলাইছে তো চাওক যেতিয়া মানে আমি আহি পাই গ'লোঁ যোনটো জেগাত আমি কৈছিলোঁ ৰামৰ বস্তি তো চাওক ইয়াত মানে পূজা হৈ আছে তো আমি পূজা চাই আছোঁ বহুত মানুহ কম তো গাইজ মানে এতিয়া প্ৰায় বাজে কেইটা বাজে এতিয়া তো এতিয়া বাজে প্ৰায় 10টা আৰু এতিয়াও আৰম্ভ হোৱা নাই নাটক তো চাব পাৰে
তো অকণমান পিছত আৰম্ভ হ'ব তো আপোনালোকক দেখুৱাম নাটক তো কালি পূজা আৰু কি তো বলক আমি চাওঁ অকণমান পিছত কালি মানে বহুত ৰাতি হৈ গৈছিলে আৰু ভিডিঅ' বনোৱা নাই কালি প্ৰায় 2টাৰ সময়ত ঘৰত আহি পাইছোঁ আৰু মানে ভিডিঅ'টো মানে ইয়াতে সামৰোঁ আৰু বেছি দীঘল নকৰোঁ তো ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব তো বাই বাই আৰু এটা নেক্সট ভিডিঅ'লৈ মিলিম বাই